বিটিচিৰ বাহিৰৰ বড়ো ৰাইজক সংগঠিত কৰি নেতৃত্ব দি ভাৰত চৰকাৰ, অসম চৰকাৰ বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। আজি তেওঁলোকৰ এই 12 সংখ্যক অধিৱেশনত মই তেওঁলোকক অভিনন্দন জনাইছোঁ, যাতে ভৱিষ্যতেও তেওঁলোকে সংগঠিত ৰূপত বিটিচিৰ বাহিৰৰ বড়ো ৰাইজক নেতৃত্ব দি থাকে। বড়ো মাধ্যমৰ যিখিনি বিদ্যালয় বিটিচিৰ বাহিৰ, সেই বিদ্যালয়খিনিৰ আৰ্টিকল 6 এই বিদ্যালয় কেনেকৈ প্ৰভিঞ্চিয়েলাইজেশ্যন কৰা যায়। বহু বিদ্যালয় আছে তথ্য পাতি নথকাৰ কাৰণে তেওঁলোকে আপোনাৰ ভিতৰত নপৰে। তাকো আমি সমাধান কৰি বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰ জৰিয়তে হ'লেও আমি শিক্ষকসকলক তেওঁলোকৰ প্ৰাপ্য অধিকাৰ আছে মাননীয় 60 বছৰ বয়স পৰ্যন্ত আমি দিয়াৰ কাৰণে আমি সংকল্প লৈছোঁ। ইয়াৰ সমাধান খুব সোনকালে। যিহেতু নন প্ৰভিঞ্চিয়েলাইজৰ শিক্ষকবিলাকৰ সমস্যা বহুত আছে, য'ত নেকি 2010 চনৰ পূৰ্বৰ বিত্তবৰ্ষ আছিল, কিন্তু তেনেধৰণৰ যদি হয় বহুত থাকি যাব। তাৰ উপৰি সমস্যাবিলাক সকলোৰে বেলেগ বেলেগ। সেইকাৰণে এই ফেব্ৰুৱাৰী মাহৰ ভিতৰতে আমি এটা পৰ্টেল খুলি দিম। পৰ্টেলত সকলোৱে আবেদন কৰিব পাৰিব, তেওঁলোকৰ তথ্যখিনি পাম। তথ্যখিনি পোৱাৰ পাছত যিটো ডেটাবেছ হ'ব, তাৰ ভিত্তিত আমি সমস্যাটো সমাধান কৰাৰ যিটো ফ্ৰেমৱৰ্ক সেইটো আমি প্ৰস্তুত কৰিম।